বলক আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ PM Surya Ghar Muft Bijli Yojanaৰ অধীনত যিখিনি সোলাৰ ইনষ্টলেশ্যনৰ অলৰেডি কাম কমপ্লিট হৈ গৈছে তাৰে কিছু দৃশ্যাংশ আৰু ঘৰটোত সোমোৱাৰ পিছতে ইমান এটা সুন্দৰ পৰিৱেশ এতিয়া আমি গৈ আছোঁ তেওঁলোকৰ য'ত ইনষ্টলেশ্যন হৈ আছে আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে তেওঁলোকৰ ছাদত ইনষ্টলেশ্যন কৰা হৈছে এইটো 5 কিলোৱাটৰ এটা প্ৰজেক্ট হয় আৰু এই গোটেইখিনি প্ৰজেক্টৰ বিষয়ে আমাৰ ছাৰে সুন্দৰকৈ ক'ব আজি আমি আপোনালোকক JMD ইঞ্জিনিয়াৰিংছৰ ফালৰ পৰা কৰা এটা ইনষ্টলেশ্যন এইটো 5 মাহ আগত এৰাউণ্ড 5 মান্থছ হৈ গৈছে আমাৰ ফেব্ৰুৱাৰী মাহত ইনষ্টলেশ্যন হৈছিলে 5 কিলোৱাটৰ এটা প্ৰজেক্ট আছিলে তো আমি এজন কনজিউমাৰ আছে মানে এই যিটো প্লান্ট ইয়াতে বহাই থোৱা আছে 5 কিলোৱাটৰ তেওঁৰ অলপমান ফিডবেক ল'ম জাষ্ট তেওঁ কেনেকুৱা জেনেৰেশ্যন পাইছে আৰু ইমান দিনে তেওঁৰ পাৰফৰ্মেঞ্চ কেনেকুৱা পাইছে ইয়াৰ পৰা তেওঁৰ পৰা জানিম এয়া আছে আমাৰ লগত সমৰজ্যোতি দত্ত তেওঁ ঘৰ শিৱসাগৰৰ দৰবাৰ ফিল্ড ৰোডৰ কাষতে মানে দৰবাৰ ফিল্ডৰ ওচৰতে পৰে আপুনি জেনেৰেশ্যন ইয়াৰ পৰা কেনেকুৱা পাইছে যে আমাৰ যিহেতু 5 মাহ ব্যৱহাৰ কৰিছে কেনেকুৱা পাইছে তোমালোকে যিমানটো কৈছে তাতছে মই বহুত বেছি ভাল পাইছোঁ হয় মানে মই আজি দিনৰ কথা ক'বলৈ গ'লে আজি দিনটো মোৰ এতিয়া 30 প্লাছ হৈছে 30 প্লাছ জেনেৰেশ্যন হয় আজি আপোনালোকক আমি ইনভাৰ্টাৰৰ ওচৰত নি ছেটআপটো তাতো দেখাম আমি জেনেৰেশ্যন টিল নাও এতিয়া আপোনাৰ 330 হৈছে আৰু পুৰা ৰ'দ এতিয়াও পৰি আছে আপোনালোকে দেখিছে মানে এতিয়াও পুৰা ফুল ছান এক্সপ'জাৰ আছে আৰু প্ৰপাৰ ডাইৰেকশ্যন হৈছে প্ৰপাৰ জেগাত প্লানটো বহোৱা হৈছে তো তাৰ পৰা ভাল জেনেৰেশ্যন আৰু ছাবচিডিটো আপোনালোকে দুইটা পাইছে তো প্ৰপাৰ টাইমত তেওঁলোকে চেণ্ট্ৰেল ছাবচিডি প্লাছ ষ্টেট ছাবচিডিও পাইছে আৰু ইলেক্ট্ৰিচিটি বিল আজিলৈকে দিব লগা হৈছেনে বাৰু আচ্ছা মাৰ্চত তেওঁ এক্সট্ৰা এটা এমাউণ্ট যিটো ক্ৰেডিট হয় মাৰ্চেণ্টিঙৰ টাইমত তেওঁ বাকী ৰাহি হোৱা ইউনিটটোৰ পৰা পাইছে প্লাছ তেওঁ ঘৰত 2-3টা AC ইউজ কৰি আছে এভৰিথিং এপ্লায়েন্সেছ যিখিনি আছে হেভি লোডৰ পৰা মডাৰেট লোডলৈকে গোটেইখিনি তেওঁ ইউজ কৰি আছে আৰু তেওঁ তাৰ পাছতো মানে এতিয়া এৰাউণ্ড 35 ইউনিট এটা নৰ্মেল ডেইলি মানে তেওঁ ভাল ছান এক্সপ'জাৰ থকা দিনত ইয়াৰ পৰা জেনেৰেশ্যন পায় তো আমাৰ বাকী আপোনালোকক অলৰেডি আমি আগৰ ভিডিঅ'বোৰতো জনাইছোঁ যে আমি কেনেকুৱা ধৰণৰ পেনেল ইউজ কৰোঁ তো গোটেইখিনি কথা সেইখিনি আমি আগৰ ভিডিঅ'বোৰত যেনেদৰে জনোৱা হৈছে আজি জাষ্ট আমি এটা ফিডবেক ল'লোঁ এজন কনজিউমাৰৰ পৰা আমি এতিয়া ইনভাৰ্টাৰ ছেটআপটো ওচৰলৈ আহিছোঁ টোটেল আজিলৈকে তেওঁলোকৰ চাওক ইয়াতে জেনেৰেশ্যন হৈছে 2678 ইউনিট আৰু আজি জেনেৰেশ্যনটো তেওঁ দেখাব ইয়াতে নিজে 30.2 ইটোতে দেখিছে আপোনালোকে 30.2 ইউনিট আজিৰ ডেটত 5 কিলোৱাটৰ এটা প্লান্টত তেওঁ জেনেৰেশ্যন পাইছে তো ইয়াৰ পৰা এইটোৱে প্ৰুভ হৈছে যে তেওঁ ফুল্লি মানে এই যিটো প্ৰজেক্ট হৈছে এই প্ৰজেক্টটোৰ পৰা তেওঁ ফুল্লি ছেটিছফাইড বিকজ তেওঁ যিমানটো প্ৰয়োজন হৈছে সেই প্ৰয়োজনতকৈও বেছিকৈহে তেওঁ ইয়াৰ পৰা জেনেৰেশ্যন পাই আছে আপুনি এতিয়া এই প্লানটো বহাই পেলাই হেপী হয়নে নহয় পুৰা হেপী তো গতিকে আপুনি নেক্সট কোনোবা এজন কনজিউমাৰক ৰেটিং মানে কি হিচাপত আপুনি ৰেটিং দিব 10ৰ ভিতৰত আপুনি আমাক কিমান দিব মইতো মোৰ ফালৰ পৰা নিজৰ ঘৰৰ প্লেনটো মই 10ৰ ভিতৰত 10 দিম আচ্ছা ইনষ্টলেশ্যনটো প্ৰপাৰ মানে আপোনাৰ কেনেকুৱা ইনষ্টলেশ্যন ঠিকে আছিল নে গোটেইখিনি এভৰিথিং কামবোৰ সব ঠিকে আছিল তো বাকী পাৰফৰ্মেঞ্চটো তেওঁ অলৰেডি ক'লে যে তেওঁ 100% ছেটিছফাইড হয় তো গতিকে এইটো আমি এটা জাষ্ট প্লান্টৰ ফিডবেক দিলোঁ আপোনালোকক এজন কনজিউমাৰ থ্ৰুৱেদি আপোনালোকে গম পালে গোটেইখিনি কথা যে 5 কিলোৱাটৰ এটা প্লান্ট বহাই তেওঁ ডেইলি এৰাউণ্ড 35 প্লাছ জেনেৰেশ্যন হৈছে 30 ইউনিট জেনেৰেশ্যন ইজ মোৰ দেন এনাফ কাৰণ এজন ডমেষ্টিক এপ্লায়েন্স মানে হাউচ হোল্ডৰ কাৰণে তো এইখিনিয়ে কথা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত ডিটেইলছ পাই যাব যদি আপোনালোকে ইনষ্টল কৰিব বিচাৰে JMD ইঞ্জিনিয়াৰিংছৰ থ্ৰুৱেদি যিকোনো ৰেচিডেঞ্চিয়েল প্ৰজেক্টেই হওক বা PM Surya Ghar আণ্ডাৰত বা কমাৰ্চিয়েল প্ৰজেক্টেই হওক আমি সকলো ধৰণৰ ছ'লাৰ প্লান্ট বা ছ'লাৰ প্লান্টৰ কাম কৰি আছোঁ ছ'লাৰ প্ৰজেক্ট কৰি আছোঁ গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ